আজি আপোনাক মই দেখাই দিছোঁ জালুকবাৰী। চ' জালুকবাৰী কেনেকুৱা আছে আপোনালোকে চাই থাককচোন। ইয়াৰ পিছফালে মোৰ চাম জালুকবাৰী, আপোনাক মই দেখাই দি আছোঁ জালুকবাৰী চাওক। এইটো হৈছে জালুকবাৰী। চ' আপোনাক মই ইকম টাৱাৰ কোনখিনি প্লেচত আছে, চ' ইকম টাৱাৰৰ বিষয়ে আপোনাক মই ক'বলৈ লৈছোঁ। চ' প্ৰথমতে আপোনালোকে জানি লওক, এইখিনি হৈছে জালুকবাৰী। এইটো অলপ আগত এইটো ভূপেন হাজৰিকাৰ এটা সমাধি দি আছে ভূপেন হাজৰিকাৰ, আৰু ইয়াতে এইখিনিকে জালুকবাৰী বুলি কয়। আৰু আপোনালোকে যেতিয়া যাব তেনেহ'লে ইয়াৰ পৰা আপোনালোকে পিছফালে মোৰ জালুকবাৰী, পিছফালে মোৰ জালুকবাৰী। চ' যদি মোৰ চেনেলটো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, আৰু যদি বেছি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। এয়া চাওক, ইকম টাৱাৰ মানে VIP যিটো ইকম টাৱাৰ, তাতে যাবলৈ হ'লে এইবিলাক বাছ যিবিলাক ৰখি আছে, এইবিলাক গোৱালপাৰা বাছ, ধূপধাৰা বাছ, বকো বাছ, ছয়গাঁৱৰ বাছ, এইবিলাক বাছত আপোনালোকে উঠিব লাগিব। আৰু এইখিনি হৈছে জালুকবাৰীৰ মেইন পইণ্ট, ঠিক আছে। এই বাছবিলাক যিবিলাক ৰখি আছে, এইবিলাক ইয়াতে আপোনালোকে মানে এই পইণ্টখিনিত আপোনালোকে এই ইকম টাৱাৰ VIP যিটো আজৰাৰ ইকম টাৱাৰ, চ' তাতে যাবৰ কাৰণে আপোনালোকৰ এই বাছত বা এইবিলাক ট্ৰেভেলাৰ যিবিলাক থাকে, এইবিলাক ট্ৰেভেলাৰ, সৰু কিছুমান প্ৰাইভেট গাড়ীও থাকে, আৰু বহুত ধৰণৰ ইয়াত এই যে ট্ৰেভেলাৰ যিখন আছে এইখন গৈ আছে যে, এইবিলাক গাড়ীত আপোনালোকে ইয়াৰ পৰা বৰঝাৰ যিটো মানে VIP যিটো, তাতে আপোনালোকে মোটামুটি 20 টকামান ভাড়া হ'ব ইয়াৰ পৰা বৰঝাৰ যিটো আজৰাৰ যিটো কি। চ' আপোনালোকে এইবিলাক গাড়ীত আপোনালোকে যাব। চ' আপোনাক মই সেইকাৰণে ভালকৈ অলপ জালুকবাৰীটো আপোনাক মই প্ৰথমতে ভালকৈ দেখাই দি আছোঁ। চ' আপোনালোকে ভালকৈ জালুকবাৰীখন আগতে চাই লওক। ইয়াতে আহি কিনে আপোনালোকে বাছত উঠিব জালুকবাৰীৰ পৰা। তেতিয়া আপোনালোকে কেনেকৈ যাব লাগে, চ' সেইখিনিকে আপোনাক কৈ আছোঁ, ঠিক আছে। চ' আপোনালোকে চাগে বুজি পাইছোঁ কথাটো মোৰ। চ' ফ্ৰেণ্ডছ, জালুকবাৰীৰ পৰা মানে ইকম টাৱাৰ আজৰা, আপোনালোকে তেনেহ'লে ইয়াতে বাছত বা ট্ৰেভেলাৰত উঠিব। আপোনালোকে লোকেল যিবিলাক ট্ৰেভেলাৰ থাকে, আপোনালোকে ক'ব যে মই ইকম টাৱাৰ যাম, মানে VIPৰ ইকম টাৱাৰ যিটো আছে তাতে যাম। চ' আপোনালোকে এই ট্ৰেভেলাৰবিলাক যিবিলাক ৰখি আছে, এইবিলাকত আপোনালোকে উঠিব। তাতে মেজিকো কিছুমান আছে। চ' আপোনালোকে গৈ কিনে আপুনি কাম কৰিব, VIP যিটো ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰ নোপোৱাৰ অলপক্ষণ আগত বাওঁফালে চাবচোন, তাত এটা কি আছে, এই কি কয়, তাতে ইকম টাৱাৰ এটা বিল্ডিং আছে। চ' আপোনাক মই বিল্ডিংটো মই ভালকৈ দেখাই দি আছোঁ। চ' আপোনালোকে চাই থাকক। এতিয়া মই বাছত উঠিলোঁ। চ' আপোনাক মই দেখাই দি আছোঁ, আপোনালোকে চাই থাকক। চ' ফ্ৰেণ্ড, মই বাছত উঠি গৈ আছোঁ। চ' আৰু কোনোবা যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব। চ' আপোনালোকে ভিডিঅ'টো চাই থাককচোন। এয়া চাওক, মই বাছত উঠি আছোঁ। চ' মই বাছত গৈ আছোঁ, আৰু আপোনাক মই দেখাই দি আছোঁ ভালকৈ যে ইকম টাৱাৰটোৰ কোন প্লেচত। এয়া চাওক, আপোনালোকে ভিডিঅ'টো একদম সম্পূৰ্ণকৈ লাষ্টলৈকে চাই থাকিব। মই সম্পূৰ্ণ ইকম টাৱাৰৰ যিটো ভিতৰলৈকে আপোনাক মই দেখাম। তাতে পাৰ্কিং প্লেচ আছে, সকলো ধৰণৰ তাতে সুবিধা আছে। আৰু কোনোবাই যিটো মানে এই VIP যিটো থাকিব খোজে, মানে এই ইকম টাৱাৰ আছে যিটো হোটেলত যদি থাকিব খোজে, তেনেহ'লে হোটেলত ৰুম ভাড়া ল'ব আপোনাৰ 1500-2000 এনেকৈ ল'ব। যিটো VIP যিটো ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰৰ তলত গৈ কিনে অলপ আগত ৰাইট চাইডে তাতে কিছুমান হোটেল আছে, সেইবিলাক আপোনালোকে থাকিব পাৰিব। আৰু কোনোবাই যিটো মানে ইয়াতে হোটেল নলয়, তেনেহ'লে এনেও কিছুমানে থাকিব পাৰিব। 100, 200 বা 300, 5জন মিলি কিনে 500 টকা দিলেও আপোনালোকে কিছুমান প্ৰাইভেট ৰুম কিছুমান পোৱা যায় সেই বিল্ডিঙৰ ফ্লাইঅভাৰৰ তলত। এয়া চাওক, এতিয়া মই আহি পালোঁ। এয়া চাওক, ইকম টাৱাৰ পাম বেছি দূৰ নাই। ৰাণী গেট মই পাৰ হ'লোঁ, জালুকবাৰী এৰিলোঁ প্ৰথমতে, তাৰপিছত এইটো ৰাণী গেট এৰিলোঁ। ৰাণী গেট এৰি কিনে এই যে যিটো চাইনবোৰ্ড আছে এইখন চাওক, এই চাইনবোৰ্ডখন এৰি কিনে অলপখানি আগত এয়া চাওক, বাওঁফালে চাব এই যে বাওঁফালে যে সেউজীয়া এই যে যিটো বিল্ডিং আছে, এয়া চাওক, এইটো বিল্ডিং এইটো হৈছে ইকম টাৱাৰ। আজৰাৰ বৰঝাৰ ইকম টাৱাৰ এইটোকে কয়, ঠিক আছে। চ' এয়া মই এতিয়া নামিলোঁ, আৰু এইটো হৈছে ইকম টাৱাৰ, ঠিক আছে। চ' কোনোবা যদি নাজানে তেনেহ'লে বৰঝাৰ ইকম টাৱাৰ এইটোকে কয়, ঠিক আছে। এয়া চাওক, মই এতিয়া খোজকাঢ়ি আপোনাক মই ভালকৈ দেখাই দি আছোঁ। এয়া চাওক, এতিয়া গৈ আছোঁ মই। ইয়াতে আজি ইণ্টাৰভিউ আছে। চ' বহুত মানুহ আহিছে ইয়াতে। চ' ভাল লাগিছে আহি কিনে ইয়াতে। চাওক, এইটো হৈছে বৰঝাৰ ইকম টাৱাৰ, মানে আজৰা এইখিনি আজৰা বুলি কয়, এইখিনি VIP বুলি কয়, আপোনালোকে VIP বুলি ক'ব, ঠিক আছে। এইটো চাওক, ইকম টাৱাৰ। মই গৈ আছোঁ ভিতৰলৈ। চ' আপোনাক মই ভালকৈ দেখাই আছোঁ ভিতৰত কি আছে কি নাই, সকলো ধৰণৰ মই দেখাই দি আছোঁ আপোনাক মই বিল্ডিঙত। এয়া চাওক, এইটো বিল্ডিং, এইটো বিল্ডিঙৰ চাওক পিছফালটো মই ভালকৈ দেখাই দিছোঁ। এয়া চাওক, ইফালে আৰু পাৰ্কিং প্লেচ আছে চাওক। এইটো বিল্ডিং ইকম টাৱাৰ। এটা 3rd ফ্ল'ৰ আৰু 4th ফ্ল'ৰত
থাৰ্ড আৰু ফ'ৰ্থ ফ্ল'ৰত মানে ইণ্টাৰভিউ হয় আৰু এইটো হৈছে বাইক পাৰ্কিং কাৰ পাৰ্কিং বহুত বিশাল পাৰ্কিং আছে এইবিলাকত চ' ইয়াতে আপোনালোকে গাড়ী যদি লৈ আহে কোনোবা বাইক লৈ আহে 4 চকা লৈ আহে তেনেহ'লে ইয়াতে পাৰ্কিং কৰিব পাৰিব কোনো অসুবিধা নাই আৰু কোনোবা যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি থাকিব যিমান পাৰে ইমান শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় যে ইকম টায়াৰ VIP কোনটো চ' আপোনাক মই সকলোকে ইয়াৰ ডিটেইলছটো মই দি দিলোঁ চ' বাই বাই টেক কেয়াৰ চুইট ড্ৰিমছ